এতিয়া আপোনালোকে শেহতীয়াভাৱে এটা কাহিনী নিশ্চয় পাইছে, মই পঢ়িছিলোঁ নিউজটো, মই যেনে বাতৰি পঢ়া মানুহ, বিজ্ঞানৰ কাহিনী এটা কওঁ। হোৱাটছআপ ফেচবুকে আমাক ক'ৰ পৰা ক'লে লৈ গৈছে আপোনালোকে চাব দেই। আৰু লগতে ইয়াতে যিহেতু এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ খুলিছে, গতিকে প্ৰেম ভাল পোৱাটো থাকিব, মানুহৰ জীৱনত প্ৰেম আহিব। এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ লগত প্ৰেম আহে, হয় নাই? আহে নাই? আহে ন, অলপ 8 মানৰ পৰা আহে, মোৰ 9 মানত আহিছিল, প্ৰেম আহিছে, ঠিক আছে, আহিছে নাই? চবৰে আহে, প্ৰতিজন মানুহৰ ক্লাছ 8, 9, 10 মানৰ বতাহজাক হ'লে আমাৰ বিজ্ঞানতে আছে নহয়, ক্লাছ 8 মানৰ পৰাই মানুহৰ বিভ্ৰান্তি আহে, মানুহৰ সলনি হয়, হৰম'নেল চেঞ্জ আহে, ঠিক আছে। মই এটা কাহিনী, মই কেইদিনমান আগতে এটা নিউজ এটা পঢ়িছিলোঁ। আপোনালোকে যিসকলে নিউজ চেনেল চাই, ইয়াতেতো বহুত সাংবাদিক আছে, তেওঁলোকেতো চাই, ইয়াতে মই সকলোৱে জানো যে তেওঁলোকে চাইছে, খুব ভাল পায়, বহুত বছৰ প্ৰেম কৰি ছোৱালীজনীৰ নাম আছিলে মুস্কান। আপোনালোকে নামটো শুনিছে কি নাহে? মুস্কান নামৰ ছোৱালী এজনীয়ে সৌৰভ নামৰ ল'ৰা এটাৰ লগত বিয়াত বহিলে, বহুত দিনৰ ভাল পোৱা। সৌৰভে কি কৰিছিলে? সৌৰভ আছিলে এয়াৰফৰ্চত কাম কৰা, এয়াৰফৰ্চত নহয়, সৌৰভে নেভিত কাম কৰিছিলে। সৌৰভ দেখিবলৈ বিৰাট ধুনীয়া, আপোনালোকে অলপ সময় পিছত মোবাইলত মাৰি চাব, বিৰাট ধুনীয়া ল'ৰা এজন। মুস্কান নামৰ ছোৱালী এজনীৰ লগত ইমানেই বেছি ভাল পোৱা হ'ল যে সৌৰভক মুস্কানে ক'লে যে তুমি যদি চাকৰি কৰি থকা মই তোমাৰ লগত বিয়াই নকৰোঁ। সি ক'লে ঠিক আছে, মই চাকৰিয়ে বাদ দিম, আমাৰ বহুত ল'ৰা আছে হাতত ব্লেডেৰে কাটা, চাকৰি এৰি দিয়া, ঘৰ এৰি দিয়া, ভাড়া ঘৰ লৈ থকা, এনেকুৱা বহুত ল'ৰা আছে। ঠিক এনেকুৱা সৌৰভেও কাম কৰিলে। সৌৰভে নিজে মুস্কানক ইমান ভাল পালে যে সৌৰভে নিজৰ ঘৰখন পৰ্যন্ত ত্যাগ কৰি দিলে, চাকৰি বাদ দি দিলে, ইমান ধুনীয়া চাকৰিটো বাদ দি দিলে আৰু নিজৰ পত্নী মুস্কানৰ লগত থাকিবলৈ আৰম্ভ কৰিলে। কিন্তু সদায় প্ৰেমেৰে মিঠাতেল কিনিব নোৱাৰি, প্ৰেমেৰে আলু কিনিব নোৱাৰি, প্ৰেমেৰে চাউল নাহে, প্ৰেমেৰে গেছটো নচলে, গতিকে কাম কৰিবই লাগিব। এই যে প্ৰেমেৰে এইবোৰ নচলে, প্ৰেম জীয়াই ৰাখিবলৈ কাম কৰিব লাগিব। সৌৰভে এদিন কাম কৰিবলৈ আৰম্ভ কৰিলে। সৌৰভ পঢ়া শুনা ল'ৰা আছিলে। সৌৰভে কি কৰিলে? সৌৰভে ভাৰতত নহয়, এটা ইউনাইটেড কিংডম, ইংলেণ্ডত এটা চাকৰি পালে। সৌৰভে চাকৰি কৰিবলৈ গুচি গ'ল। সদায় ঘৈণীয়েকৰ লগত হোৱাটছআপত কথা পাতে, আৰু ঘৈণীয়েক আৰু নিজৰ বাচ্চা এটা আছে, বাচ্চাটো স্কুলত পঢ়ে, সৰু বাচ্চা এটা, কথা পাতে বাচ্চাটোৰ লগত। এই যে এটা সময়ত নিজৰ গিৰিয়েকক চাকৰি পৰ্যন্ত বাদ দিবলৈ কোৱা মুস্কান এইবাৰ অন্য এটা ল'ৰাৰ প্ৰেমত পৰিল, আৰু এইবাৰ প্ৰেমত পৰিল চাহিল নামৰ ল'ৰা এটা। এই যে আজিকালি বহুত ছোৱালীয়ে ভাল পায় ক্ষীণমিন ল'ৰা, ডাঙৰ ডাঙৰ টি চাৰ্ট পিন্ধে, চুলিবোৰ দীঘল, এইবাৰ এনেকুৱা আকাৰ প্ৰেমত পৰিল চাহিলৰ। আৰু চাহিলৰ প্ৰেমত পৰি একদম পাহৰি গ'ল যে গিৰিয়েক ইউনাইটেড কিংডমত আছে। তাৰপিছত গিৰিয়েকে এদিন নিজৰ ঘৈণীয়েকক ছাৰপ্ৰাইজ দিবলৈ, ঘৈণীয়েকৰ বাৰ্থডেত ছাৰপ্ৰাইজ দিবলৈ ডাঙৰ কেক এটা লৈ, ইউনাইটেড কিংডমৰ পাইছে, ইউকেৰ পৰা আহিছে, একো কোৱা নাই, তেওঁলোকক ছাৰপ্ৰাইজ দিবলৈ ঘৈণীয়েকৰ ওচৰ পালে। আহিলে, কেক কাটিলে, ধুনীয়াকৈ চেলিব্ৰেট কৰিলে, এনজয় কৰিলে। কিন্তু ঘৈণীয়েকৰ মন এতিয়া গিৰিয়েকৰ লগত নহয়, নতুন বয়ফ্ৰেণ্ড চাহিলৰ লগত। সেইকাৰণে হোৱাটছআপত দুটাই এটা প্লেনিং কৰিলে, আৰু প্লেনিং কৰি কি কৰিলে? চাহিলক এদিন খাদ্যৰ লগত টোপনি যোৱা ঔষধ দিলে। খাদ্যৰ লগত টোপনি যোৱা ঔষধ দিয়াৰ পিছত চাহিলৰ ৰাতি টোপনি গ'ল, আৰু চাহিলৰ ৰাতি টোপনি যোৱাৰ পিছত চাহিলৰ গোটেই শৰীৰটো টুকুৰা টুকুৰিকৈ কাটিলে দুজনে। এটা পিচ কৰিছে, বহুত কেইটা, মোৰ দেন 15টামান পিচ কৰিছে। 15টামান পিচ কৰি কি কৰিছে? এটা ড্ৰাম কিনিছে, এই যে আমাৰ পানীৰ ড্ৰাম থাকে, আজিকালি খুব ৰিলছত এটা কাটা লগা গানটো আকৌ চলি আছে, আৰু পিছফালে ল'ৰাটোৱে দেখাই থাকে ড্ৰাম আছে পত্নী নাই বুলি। তাৰমানে ড্ৰাম এটা কিনি আনিলে, আৰু কি কৰিলে? ড্ৰামৰ ভিতৰত সেই টুকুৰাবোৰ ভৰালে, কিন্তু মুখখন, সৌৰভৰ মুখখন লৈ গৈ অৰণ্যত পেলাই দিলে। কিয় জানে? সেইখন মুখেৰে যে তেওঁ এদিন সৌৰভে যে নিজৰ ঘৈণীয়েকক আই লাভ ইউ বুলি কৈছিলে, সেইকাৰণে চাহিল সেই মুখখন ভাল নাপায়, সেইকাৰণে ডিঙিটো কাটি লৈ গৈ অৰণ্যত পেলাই দিলে। আৰু বাকী শৰীৰটো কি কৰিলে? ভৰাই দিলে ড্ৰামত, ডিউটি তাৰে ওপৰত চিমেণ্ট ঢালি দিলে। এতিয়া কথাটো হৈছে বিজ্ঞান, তাৰ পিছৰ পৰা আৰম্ভ হ'ব বিজ্ঞান। ক'ত হ'ব? এতিয়া ঘৈণীয়েকে কি কৰিলে? ৰাতিৰ ভিতৰতে ঘৈণীয়েকে নিজৰ বয়ফ্ৰেণ্ডৰ লগত চিমলালৈ ফুৰিবলৈ গ'ল, পাহাৰৰ মাজত, বৰফৰ মাজত ফুৰিবলৈ গ'ল। গৈ পৰিয়ালৰ মানুহক হোৱাটছআপত তেওঁ কি কৰে? সদায় মেছেজ কৰে, সৌৰভক মেছেজ কৰে, সৌৰভৰ মোবাইলৰ পৰা, যে মই মানালীলৈ আহিছোঁ, মই চিমলালৈ আহিছোঁ, লগত মোৰ লগত মুস্কান আছে, বাচ্চাটো ঘৰত থৈ আহিছোঁ, তহঁতে অলপ চোৱা চিতা কৰিবি, মই অলপ ইয়াতে হোলীত দুদিনমান চেলিব্ৰেট কৰিম, হোলী চেলিব্ৰেট কৰি তাৰপিছত যাম। তাক ঘৈণীয়েকৰ এদিন সন্দেহ হয় যে সদায় দাদাই হোৱাটছআপত মেছেজ কৰে, ভিডিঅ' কল নকৰে, আৰু ভিডিঅ' কল কৰিলে কাটি দিয়ে, ফোন কৰিলে কাটি দিয়ে, বৌয়ে ধৰে, আৰু তাতকৈ ডাঙৰ কথা, বৌৰ ফটোহে আপলোড হয়, তেওঁ নিজৰ ফটো আপলোড নকৰে। এয়া চাব দেই, হোৱাটছআপত কেনেকুৱা ধৰণৰ কাৰবাৰ চলিছে। এই হোৱাটছআপে এদিন প্ৰেমত পেলাইছিলে, এই হোৱাটছআপে এদিন মানুহৰ হত্যা কৰিলে, আৰু এই হোৱাটছআপত এটা নতুন কাহিনী এটা। সন্দেহ হোৱাৰ পিছত বাৰে বাৰে এই কামটোৱে যেতিয়া ৰিপিটেডলি চলি আছে, এইবাৰ কি কৰিলে? তেওঁ আৰক্ষীক খবৰ দিলে।
আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে এইবাৰ ঘৈণীয়েকক চিন্তাৰ পৰা মাতি পঠিয়ালে আৰক্ষীয়ে ঘৈণীয়েকক চিন্তাৰ পৰা মাতি পঠিওৱাৰ পিছত ঘৈণীয়েকে আহি প্ৰথমতে মিছা কথা ক'লে যে আমি একেলগে আহিছিলোঁ ৰাস্তাৰ পৰা তেওঁ নাই কিন্তু আমাৰ পুলিচক জানাই দুটা থাপ্পৰ মাৰি দিছে সঁচা কথা ওলাই দিছে যে এই ড্ৰামটোৰ ভিতৰতে মই মোৰ ড্ৰামটোত নহয় মোৰ স্বামী ক'লে মই নাজানো বুলি ক'লে মাত্ৰ ক'ৰবাত আছে আৰু সৰু বাচ্চাতে আছিল সেই অকণমানি বাচ্চাটোৱে দেখি আছিল দেউতাকক সেই ড্ৰামটোৰ ভিতৰত ভৰোৱা কিন্তু কথা ক'ব পৰা হোৱা নাই বাচ্চাটোৱে কেৱল পুলিচ আহোঁতে ড্ৰামটো চুই দি কৈছে পাপা পাপা বুলি ড্ৰামটো ফালি দিয়া হৈছে ভিতৰত চিমেণ্টৰ মাজত মানুহৰ শৰীৰটো থাকিব নেকি কওক নাথাকে এতিয়া কি থাকিব অকল হাৰ্ডি আৰু দাঁত এই হাৰ্ডি আৰু দাঁত DNA টেষ্টৰ বাবে লৈ যোৱা হ'ল ইয়াত টেষ্ট কৰা হ'ল বিজ্ঞানে আৱিষ্কাৰ কৰিলে হয় এয়াই সৌৰভৰ শৰীৰ দুখীয়ে এতিয়া শাস্তি নাপালে কেলে ভাবক যদি বিজ্ঞান নাথাকিলেহেঁতেন তেতিয়াহ'লে তাৰে ভিতৰত থকা সেই হাৰ্ডি আৰু দাঁতখিনি সৌৰভৰ হয় বুলি মানুহে গম পালেহেঁতেন নেকি কেতিয়াও নাপালেহেঁতেন তেতিয়াহ'লে সেই বিজ্ঞান জনা বহু বিজ্ঞানীকৰ আমাক প্ৰয়োজন হ'ব আৰু যেতিয়া প্ৰয়োজন হ'ব তেতিয়া এনেকুৱা ধৰণৰ বিদ্যালয়বোৰৰ প্ৰয়োজন হ'ব এনেকুৱা বিদ্যালয়বোৰৰ সৃষ্টি হ'বই লাগিব তেতিয়া আমি বিজ্ঞান শিক্ষাৰে ভৰি থকা ছাত্ৰ ছাত্ৰী লাভ কৰিম